মই আপোনালোক সকলোকে প্ৰণামী প্ৰত্যাশিস ব্লগত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ শিঙি মাছৰ লগত গোলমৰিচ আৰু আলুৰ জালৰ ৰেচিপি। এই ৰেচিপিটো একেবাৰে সহজ আৰু আমাৰ ইমিউনিটি ষ্ট্ৰং কৰে কৰোণাৰ সময়ত, আৰু নজনাসকলৰ বাবে ভেৰি ইজি আৰু বহুতেই জানে যিহেতু। গাইজ, ৰেচিপিটোৰ বাবে আমাক লাগিব শিঙি মাছৰ ওপৰত আমি হালধি দি মেৰিনেট কৰিম আৰু নিমখ দিম আৰু মিঠাতেল দিম। আৰু ইফালে আমাৰ মায়ে আলু কাটি থৈছে, পিঁয়াজ মিহি মিহিকৈ কাটিছে, আদা নহৰুৰ পেষ্ট্ৰি আৰু গোলমৰিচৰ পেষ্ট্ৰি, আৰু এইটো কেঁচা জলকীয়াৰ পেষ্ট্ৰি, এইটো জিৰাৰ পেষ্ট্ৰি হয়। আৰু ইয়াতে নিমখ দিছে, এতিয়া মিঠাতেল দিব আৰু মেৰিনেশ্যন কৰিব। তো চাই থাকক। আৰু ইয়াৰে মাছৰ মাথাবোৰ মায়ে ভাগ কৰি থৈছে, কাৰণ এইবোৰ ফ্ৰাই কৰিব, এইবোৰ জোলত নিদিয়ে, এইবোৰহে জোল কৰি খাব। এইখিনি ফ্ৰাই কৰি খালে খুব ভাল লাগে, মই খাই ভাল পাওঁ। এতিয়া কেৰাহীখন গৰম কৰি আমি ইয়াতে মিঠাতেল ঢালি দিম আৰু মিঠাতেলখিনিও গৰম হ'ব দিম। এইবাৰ মোৰ মায়ে মাছটো এড কৰি দিব ইয়াতে, আৰু মাছখিনি ধুনীয়াকৈ ফ্ৰাই হ'ব দিব। এতিয়া মাছখিনি সম্পূৰ্ণ ফ্ৰাই হ'ব ধৰিছে, এতিয়া মায়ে ওলাই দিব তাৰে পৰা। এতিয়া মায়ে ওলাই লয়। ইয়াতে মায়ে মিঠাতেলৰ ওপৰত পিঁয়াজ এড কৰি ভাজি আছে। একেখন কেৰাহীতে ভাজিছে, আপোনালোকেও একেখন কেৰাহীতে ভাজিব। আৰু ইফালে আমাৰ মাছৰ মাথাবোৰ ফ্ৰাই কৰি আছে মায়ে। মায়ে ইয়াতে এড কৰি দিছে আদা নহৰুৰ পেষ্টটো, আৰু অলপমান ভাজি ল'ব, আৰু জিৰাৰ পেষ্টটো এড কৰিব এতিয়া জালুকৰ পেষ্ট, এতিয়া গোটা জলকীয়াৰ পেষ্ট ৰেডি কৰিব দিছে ইয়াতে। এতিয়া এইখিনি মিডিয়াম হিটত ফ্ৰাই কৰি ল'ব। এইখিনি ফ্ৰাই হোৱাৰ পিছত মায়ে ইয়াতে আলু এড কৰি দিম, এইখিনিও ফ্ৰাই কৰি ল'ব লাগিব। গেছটোৰ ফ্লেমটো এতিয়া মায়ে হাই কৰি দিছে, নিমখ দি দিছে, ঢাকোনখন মাৰি দিব। অলপ পাছতে ফ্ৰাই কৰি ল'ব। ঢাকোনখন খুলি লৈ ইয়াতে পানী এড কৰি দিব। 1 কাপ পানী ইউজ কৰিছোঁ আমি ইয়াতে। জুইটো মিডিয়ামতে আছে। এতিয়া ঢাকোনখন মাৰি দিব। তাৰপিছত আঁতৰাই ইয়াতে মই হালধি এড কৰি দিব। হালধি অলপ আগতে কমকৈ দিছিল, তাৰ বাবে অলপ এতিয়া দি দিছে, কম হ'ব পাৰে বুলি। ঢাকোনখন আকৌ মাৰি দিব। এতিয়া ইয়াতে আমি ভাজি থোৱা মাছখিনি এড কৰি দিলোঁ আৰু চব্জিখন লৰাই দিম। তাৰপিছত অকণমান পানী দি ঢাকোন মাৰি থৈ দিম। এতিয়া আমি ঢাকোন মাৰিম আৰু এতিয়া আমি ঢাকোনখন মাৰি দিম। এতিয়া আমাৰ শিঙি মাছৰ জালৰ জোলৰ ৰেচিপিখন তৈয়াৰ হৈ গ'ল।
হৈ গ'ল আমাৰ শিঙি মাছৰ জালৰ ৰেচিপিটো। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। বাই।